ল'লে আপুনি 4,500 আৰু আজি যদি বিক্ৰী কৰে 5,466 ৰুপিছত আপুনি বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে 4,500 আপুনি কিনিলে আৰু 5,400 মোটামুটি আপোনাৰ 1,000 ৰুপিজ প্ৰফিট হ'ল এতিয়া মোৰ ক্ষেত্ৰত যদি মই কওঁ এইটো লাইভ দেখাই আছোঁ মই 23.37%ৰ ৰিটাৰ্ণ আহিছে এটা শ্বেয়াৰ কিনিছিলোঁ নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে লাৰ্ণ ষ্টক মাৰ্কেট ইন 20 ডেজ আজি 3 নম্বৰ ভিডিঅ' মই এটা মিছনত আহিছোঁ যিটো নেকি 20 দিনৰ ভিতৰত আপোনালোকক সকলোকে ষ্টক মাৰ্কেট শিকোৱাৰ এটা মিছন নতুন বছৰত আপোনালোক যাতে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে সেইটো আশাৰে মই এই ভিডিঅ' কেইটা বনাই আছোঁ যে 20 দিনৰ ভিতৰত ষ্টক মাৰ্কেট কেনেকৈ শিকিব পাৰি এইটো আজিৰ 3 নম্বৰ ভিডিঅ' ইয়াৰ আগতে দুটা ভিডিঅ' হৈ গৈছে যদি আপোনালোক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম যাই পেলাই নিশ্চয়কৈ চাব যদি কোনোবাই ষ্টক মাৰ্কেট একেবাৰে নাজানে প্ৰথম ভিডিঅ'টো চাব তাতে বেচিক্সখিনি কমপ্লিট ক্লিয়াৰ কৰি দিয়া আছে ছেকেণ্ড ভিডিঅ'টো হ'ল যে দহটা এনেকুৱা ভয় যিকেইটা ভয়ৰ কাৰণে মানুহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নোখোজে বা ষ্টক মাৰ্কেটত আহিব নোখোজে এনেকুৱা বহু ধৰণৰ মানুহে মিছগাইড কৰে মিথছ আছে সেই মিথছখিনি তাতে ক্লিয়াৰ কৰি দিয়া হৈছে যেনেকুৱা যদি ষ্টক মাৰ্কেট ডুবি যায় তেতিয়াহ'লে আপোনালোকৰ পইচাৰ কি হ'ব গতিকে সেই ভিডিঅ'টো চাওক আপোনালোকৰ বহুখিনি বস্তু ক্লিয়াৰ হৈ যাব আজিৰ ভিডিঅ'টো হ'ল যে হাউ টু আৰ্ণ মানি ফ্ৰম ষ্টক মাৰ্কেট আমি কেনেকৈ ষ্টক মাৰ্কেটৰ পৰা পইচা আৰ্ণ কৰিব পাৰি কাৰণ ষ্টক মাৰ্কেটত অহাৰ মটিভ এটাই আপোনাৰো মটিভ এটা মোৰো মটিভ এটা সকলোৰে এটাই মটিভ যে ষ্টক মাৰ্কেটৰ পৰা কেনেকৈ আৰ্ণ কৰিব পাৰি কিছুমানে সেইটোকে কেৰিয়াৰ বনাই লয় কিছুমানে পেছিভ ইনকামৰ কাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে কিছুমানে নিজৰ বেছিখিনি এক্সট্ৰা পইচা আছে সেইখিনিত বেছি ৰিটাৰ্ণ পোৱাৰ কাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে চ' আজি এইটোৰ বিষয়ে আপোনালোকক ডিটেইলছত কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাওক ষ্টক মাৰ্কেটত তিনি ধৰণে আমি আৰ্নিং কৰিব পাৰি প্ৰথম হ'ল ষ্টকছ ছেকেণ্ড হ'ল ট্ৰেডিং আৰু থাৰ্ড হ'ল মিউচুৱেল ফাণ্ড বা ETF আপোনালোক হয়তো তিনিওটা বস্তুৰ বিষয়ে জানে বা ইনভেষ্ট কৰি আছে এতিয়া ইয়াৰ ভিতৰত আমি কি ধৰণে ইনভেষ্ট কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি কথা পাতিম এতিয়া ষ্টকছ আৰু শ্বেয়াৰ্ছ এই দুটা বস্তুৰ মাজত নহয় ডিফাৰেঞ্চ আছে ষ্টকছ হ'ল এটা পাৰ্টিকুলাৰ কোম্পানী যিকোনো কোম্পানী ধৰিব পাৰে 5,000তকৈ অধিক কোম্পানী আছে লিষ্টেড ষ্টক মাৰ্কেটত টাটা ধৰিব পাৰে ৰিলায়েন্স ধৰিব পাৰে ৰিলায়েন্সৰ এটা সৰু এটা হিস্সা মানে এটা শ্বেয়াৰ আমিতো এতিয়া তাতে ভাগ কৰি ল'ব নোৱাৰোঁ এটা শ্বেয়াৰ ল'ব লাগিব এতিয়া এটা শ্বেয়াৰৰ যদি দাম হৈছে আজিৰ দিনত 2,000 টকা তেতিয়াহ'লে সেই 2,000 টকাৰ এটা শ্বেয়াৰ পাম মানে অকণমান হিস্সা পাম সেই কোম্পানীটোৰ এইটোকে শ্বেয়াৰ বুলি কোৱা হয় এতিয়া আমি ষ্টকছত যদি ইনভেষ্ট কৰোঁ তেতিয়াহ'লে দুই ধৰণে ইনভেষ্ট কৰিব পাৰি এটা হ'ল শ্বৰ্ট টাৰ্ম আৰু এটা হ'ল লং টাৰ্ম ইনভেষ্টমেণ্ট শ্বৰ্ট টাৰ্ম হ'ল কি যে আপুনি 10 দিনত উইথড্ৰ কৰিব 1 মাহত উইথড্ৰ কৰিব মানে আল্টিমেটলি 1 বছৰৰ তলৰ যিবোৰ ইনভেষ্টমেণ্ট আছে সেইবোৰক শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট বুলি কোৱা হয় আৰু 1 বছৰৰ ওপৰত যিবোৰ ইনভেষ্টমেণ্ট আছে এইবিলাকক লং টাৰ্ম ইনভেষ্টমেণ্ট বুলি কোৱা হয় এতিয়া এটা ষ্টকছত আপুনি ইনভেষ্ট কৰি 10 দিনতো উইথড্ৰ কৰিব পাৰে 2 মাহতো উইথড্ৰ কৰিব পাৰে আনকি 20 বছৰতো উইথড্ৰ কৰিব পাৰে সেইটো আপোনাৰ কথা আপুনি শ্বৰ্ট টাৰ্মৰ কাৰণে ৰাখিছে নে লং টাৰ্মৰ কাৰণে ৰাখিছে এইটো কমপ্লিটলি আপ টু ইউ এতিয়া শ্বৰ্ট টাৰ্মত ইনভেষ্ট কৰক চাহে লং টাৰ্মত ইনভেষ্ট কৰক শ্বৰ্ট টাৰ্মত যদি ইনভেষ্ট কৰে বেছি আপুনি বেনিফিট নাপায় মাত্ৰ এটা দুটা বেনিফিটহে পাব কিন্তু লং টাৰ্মত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে ভালেকেইটা বেনিফিট পাব যেনেকুৱা শ্বৰ্ট টাৰ্মত বেনিফিট আপোনাৰ অকল কেপিটেল গেইন পাব কেপিটেল গেইন কেনেকৈ হয় যদি এটা শ্বেয়াৰ কিনিলে ছাপ'জ আপুনি 120 টকাত সেই শ্বেয়াৰটো যাই কেলে 6 মাহ পিছত বা 3 মাহ পিছত 160 টকা হ'ল তেতিয়াহ'লে আপোনাৰ যিটো 40 টকা প্ৰফিট আছে সেইখিনি কেপিটেল গেইন বুলি কোৱা হয় এই কেপিটেল গেইনটো চোৱাৰ কাৰণে আমি লাইভ এক্সাম্পল চাম শ্বৰ্ট টাৰ্ম কেপিটেল গেইন আৰু লং টাৰ্ম কেপিটেল গেইন কি হয় এতিয়া চাওক যিকোনো আপুনি শ্বেয়াৰ ল'ব এইটো শ্বেয়াৰত মোৰ ইনভেষ্টমেণ্টটো আছে মই আপোনাক দেখাই আছোঁ এইটো শ্বেয়াৰ হ'ল BSE লিমিটেড 5,466 আজিৰ দিনত মাৰ্কেট ক্ল'জ হৈছে 1 মাহৰ যদি আমি চাৰ্ট চাওঁ 1 মাহ আগতে 4 ডিচেম্বৰত 4,400 বা 4,400 মানৰ ভিতৰত আছিলে 4,400 যদি সেই সময়ত কোনোবাই লয় সেই সময়ত যদি লয় তেতিয়াহ'লে ল'লে আপুনি 4,500 আৰু আজি যদি বিক্ৰী কৰে 5,466 ৰুপিছত আপুনি বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে 4,500 আপুনি কিনিলে আৰু 5,400 মোটামুটি আপোনাৰ 1,000 ৰুপিজ প্ৰফিট হ'ল এতিয়া মোৰ ক্ষেত্ৰত যদি মই কওঁ এইটো লাইভ দেখাই আছোঁ মই 23.37%ৰ ৰিটাৰ্ণ আহিছে এটা শ্বেয়াৰ কিনিছিলোঁ কাৰণ এই শ্বেয়াৰবিলাকৰ দাম বহুত সেইকাৰণে তেতিয়া পকেট এইখিনি এলাউ কৰিছিলে আৰু একেবাৰে কম ইনভেষ্টমেণ্টত আমি কেনেকৈ ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰোঁ এইটো মই আপোনাক দেখাওঁ এটা শ্বেয়াৰ লৈছিলোঁ কিমানত লৈছিলোঁ 4,431 টকাত এই শ্বেয়াৰটো আমি কেতিয়া লৈছোঁ 26 নৱেম্বৰ 2024 মানে আজিৰ ডেট হ'ল 10 ডিচেম্বৰ কিমান দিন 14 পৰা 15 দিন এই 14 দিনৰ ভিতৰত কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ আহিলে মোৰ 23.37% ফিক্সড ডিপজিট ৰেকাৰিং ডিপজিটত আপুনি কিমান পাৰ্চেণ্ট পায় নিজে চাবচোন 5 বছৰৰ আৰ্নিংছ এই 1 মাহৰ ভিতৰত ইয়াতে ৰিটাৰ্ণ আপুনি যদি ইয়াতে 1 লাখ টকা ইনভেষ্ট কৰে নহয় 23%ৰ 23,000 টকা আপোনাৰ ফ্লেট আহিব
আপুনি ভাবিছে যে কিমান ৰিটাৰ্ণ জেনাৰেট কৰি দিছে এই এটা ষ্টকছে 23%। এতিয়া এইটো হ'ল শ্বৰ্ট টাৰ্ম, ঠিক আছে। আজি যদি মই চেল কৰিব বিচাৰোঁ এইটো আজি চেল কৰিব পাৰোঁ। এইটো যদি মই লং টাৰ্ম পাৰ্চপেক্টিভত যাওঁ নহয়, তেতিয়াহ'লে এই শ্বেয়াৰটো মিনিমাম 1.5 পৰা 2 বছৰৰ ভিতৰত ডাবল হ'ব। মই আপোনাক এইটো কৈ আছোঁ, কাৰণ মই ইয়াতে কমপ্লিটলি ফাণ্ডামেণ্টেল এনালাইচিছ কৰিছোঁ, টেকনিকেল এনালাইচিছ কৰিছোঁ। এই এনালাইচিছ কৰাৰ পিছতহে আজিৰ দিনত 23%ৰ ৰিটাৰ্ণ আছে। আৰু বহুকেইটা শ্বেয়াৰ আছে, এই শ্বেয়াৰটো যেতিয়া লৈছোঁ নহয়, সেই শ্বেয়াৰটো লোৱাৰ সময়ত মই ভিডিঅ' বনাইছিলোঁ, লাইভ ভিডিঅ', যে এইকেইটা শ্বেয়াৰ লৈছোঁ মই। এইটো এই চেনেলত নহয়, আৰু এটা চেনেলত, সেই চেনেলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোক যাই কিনে লাইভ চাব পাৰিব। এতিয়া আমি যদি লং টাৰ্ম পাৰ্চপেক্টিভত কথা কওঁ, যে লং টাৰ্ম কেপিটেল গেইন চাইছে 1411% ৰিটাৰ্ণ প্ৰভাইড কৰিছে। এইটো বেছি দিন হোৱা নাই। এই শ্বেয়াৰটো 2017 চনত আহিছিলে মাৰ্কেটত। 2017 চনত IPO লঞ্চ হৈছিলে, তেতিয়া 312 টকা আছিলে মাৰ্কেটত অহাৰ পিছত। 2023 পৰ্যন্ত এইটো 457 ৰুপিছত আছিলে। আৰু আজিৰ দিনত মানে মোটামুটি 1.5 বছৰ কি 2 বছৰৰ ভিতৰত 460ৰ পৰা 5466 কিমান গুণা হৈছে আপোনালোক নিজে চাব। এইটোৱে হ'ল ষ্টক মাৰ্কেটৰ পাৱাৰ। সেইকাৰণে মই বাৰ বাৰ কওঁ যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰক, যদি নাজানে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক। আৰু এই যে 20টা দিন আছে না, এই 20 দিনৰ ভিতৰত আপোনালোক ষ্টক মাৰ্কেট শিকি যাব, মই আপোনালোকক গেৰাণ্টি দি আছোঁ। নতুন বছৰত আপোনালোক ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা ষ্টাৰ্ট কৰক। এই 20 দিন ভিডিঅ' কেইটা চাওক, কমপ্লিট বস্তুখিনি জানক কেনেকৈ ইনভেষ্ট কৰে। এই 20 দিনৰ ভিতৰতে সকলোবোৰ বস্তুৱে আপোনালোকক শিকাই দিম। আপোনাক ইমান নালাগে, আপোনাক যদি 20% 30% ৰিটাৰ্ণ আহে নাই, মোৰ দেন এনাফ। তো এতিয়া আমি কথা পাতোঁ লং টাৰ্ম ইনভেষ্টমেণ্ট। লং টাৰ্ম ইনভেষ্টমেণ্টত ভালেকেইটা বেনিফিটছ আপোনালোক পায়। অকল কেপিটেল গেইন বুলি নহয়, কেপিটেল গেইনটো মই আপোনালোকক দেখালোৱে। ইয়াতে ডিভিডেণ্ড পায়। ডিভিডেণ্ড মানে হ'ল যেতিয়াই কোম্পানী এটাৰ প্ৰফিট হ'ব, সেই প্ৰফিটৰ পৰা নিজৰ শ্বেয়াৰ হোল্ডাৰক কিছু হিস্সা কোম্পানীয়ে নিজৰ শ্বেয়াৰ হোল্ডাৰক দি দিয়ে। এইটো কি কয়? ডিভিডেণ্ড। থাৰ্ড হ'ল বোনাছ বা স্প্লিট। বোনাছ হ'ল কেতিয়াবা কোম্পানীৰ প্ৰফিট হ'ল, বহুদিনৰ পৰা কোম্পানী চলি আছে, কোম্পানীয়ে বোনাছ প্ৰভাইড কৰে। বোনাছ যেনেকুৱা কোম্পানী এটাই নিজৰ এমপ্লয়ীক বোনাছ দিয়ে নহয়, দিৱালী বোনাছ, নিউ ইয়াৰ বোনাছ, ঠিক তদ্ৰুপ শ্বেয়াৰ মাৰ্কেটতো কোম্পানীবিলাকে নিজৰ শ্বেয়াৰ হোল্ডাৰক বোনাছ দিয়ে। কেতিয়াবা কোম্পানীয়ে শ্বেয়াৰ্ছ স্প্লিট কৰি দিয়ে। স্প্লিট কৰা মানে ডিভাইড কৰি দিয়া। আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটত অলৰেডি ইনভেষ্ট কৰি আছে, তেতিয়াহ'লে আপোনালোক চাব যে ছাডেনলি কেতিয়াবা আপোনালোকৰ শ্বেয়াৰৰ ভেলুটো হাফ হৈ আহে। আছিলে 500 টকা, হাফ হৈ আহিল 250 টকা, বা 50% ডাউন হৈ যায় সেই শ্বেয়াৰৰ প্ৰাইচটো। সেইটো স্প্লিট কৰি দিয়া বুলি কয়। স্প্লিট কৰা মানে 2 ভাগত ভাগ কৰি দিয়া। এটা যদি শ্বেয়াৰ থাকে তেতিয়াহ'লে আৰু এটা শ্বেয়াৰ এড হৈ যাব অট'মেটিকেলি। এতিয়া সেই বস্তুখিনি যদি লং টাৰ্মত কোনোবাই ইনভেষ্ট কৰে নহয়, এই গোটেই বস্তুখিনি আহি যাব। এতিয়া যিকোনো এটা পাৰ্টিকুলাৰ শ্বেয়াৰত আপুনি ইনভেষ্ট কৰিলে, সেই শ্বেয়াৰত ডিভিডেণ্ডৰ প্ৰভাইড কৰিব। সকলো কোম্পানীয়ে ডিভিডেণ্ড প্ৰভাইড নকৰে। ডিভিডেণ্ড দিয়া কিছুমান কোম্পানী আছে, বহুত কোম্পানী এনেকুৱা আছে যিটো নেকি 6 মাহত ডিভিডেণ্ড দিয়ে, 3 মাহত ডিভিডেণ্ড দিয়ে। চ' সকলোবোৰ কোম্পানীয়ে ডিভিডেণ্ড প্ৰভাইড নকৰে। বোনাছ আৰু স্প্লিট বহু কোম্পানীয়ে কৰে। তো আপুনি যদি লং টাৰ্মত ইনভেষ্টমেণ্ট কৰে, তেতিয়াহ'লে এই তিনিওটা বস্তু আপুনি বেনিফিটেড হ'ব। আৰু শেষত যাই পেলাই লং টাৰ্মত আপোনাৰ শ্বেয়াৰৰ ভলিউমটো বহুত বেছি হৈ যায়। যদি আপুনি 100টা শ্বেয়াৰত ইনভেষ্টমেণ্ট কৰিছে, আপোনাৰ হয়তো সেই শ্বেয়াৰকেইটা যাই পেলাই 120, 130 অট'মেটিকেলি হৈ যাব, কাৰণ এই যে বোনাছ প্ৰভাইড কৰিব, স্প্লিট হৈ যাব, লগতে কেপিটেল গেইন আপুনি পায়ে আছে। তো এইবোৰ কিছুমান এক্সট্ৰা বেনিফিট হয়, যিটো নেকি লং টাৰ্ম ইনভেষ্টমেণ্টত পায়। এতিয়া আমি কথা পাতোঁ মিউচুৱেল ফাণ্ড। ট্ৰেডিঙৰ বিষয়ে আমি লাষ্টত কথা পাতিম। যদি আপোনালোক এই বস্তুখিনি বহুতে ঝামেলাৰ হয়, শ্বেয়াৰ্ছ চুজ কৰা, ফাণ্ডামেণ্টেল এনালাইজ কৰা, টেকনিকেল এনালাইজ কৰা। এতিয়া মই যে সেই পাৰ্টিকুলাৰ শ্বেয়াৰটোত ইনভেষ্ট কৰিছোঁ, মই আজিৰ পৰা সেই শ্বেয়াৰটোত চোৱা নাই, বহু দিনৰ পৰা চাই আছোঁ, আৰু সেই শ্বেয়াৰটো মোৰ ফেমিলিয়াৰ। সেইকাৰণে মই ইনভেষ্ট কৰিছোঁ। মই কমপ্লিটলি কনফিডেঞ্চ আছিলোঁ যে এই শ্বেয়াৰটো মোক ৰিটাৰ্ণ ভাল প্ৰভাইড কৰিব, আৰু যেনেকুৱা মই ভাবিছিলোঁ তেনেকুৱাই মোক আজি ভাল ৰিটাৰ্ণ প্ৰভাইড কৰিছে। চ' সেই বস্তুখিনি কমপ্লিট ফাণ্ডামেণ্টেল এনালাইজ কৰিব লাগিব, টেকনিকেল এনালাইজ কৰিব লাগিব, তাৰপিছতে আপুনি এটা শ্বেয়াৰ্ছত ইনভেষ্টমেণ্ট কৰিব পাৰে। যদি আপোনাৰ ইমানবোৰ সময় নাই বা আপুনি ইমান ঝামেলা কৰিব নোখোজে, তেতিয়াহ'লে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে বা ETF-ত ইনভেষ্ট কৰিব পাৰে। ETF আৰু মিউচুৱেল ফাণ্ড দুটাই অলমষ্ট ছেইম হয়, দুটাৰে কেৰেক্টাৰিষ্টিক্স যিটো আছে ছেইম। মিউচুৱেল ফাণ্ড যেনেকুৱা 20টা 30টা কোম্পানীত ইনভেষ্টমেণ্ট কৰে, ঠিক তদ্ৰুপ ETF-ও 20টা 30টা কোম্পানীত ইনভেষ্টমেণ্ট কৰে। এতিয়া মিউচুৱেল ফাণ্ডৰ বহুকেইটা ভাগ আছে। ইকুইটি মিউচুৱেল ফাণ্ড, হাইব্ৰিড মিউচুৱেল ফাণ্ড, ডেপ্থ মিউচুৱেল ফাণ্ড। এতিয়া ইকুইটি মিউচুৱেল ফাণ্ড কি হয়? ইকুইটি মিউচুৱেল ফাণ্ড হ'ল এই যে ষ্টকছৰ কথা ক'লোঁ মই, এইকেইটা আমি ইকুইটি ষ্টকছত ইনভেষ্ট কৰোঁ, ইকুইটি শ্বেয়াৰ্ছত ইনভেষ্ট কৰোঁ। এতিয়া এই শ্বেয়াৰ্ছকেইটাত মিউচুৱেল ফাণ্ড AMCয়ে ইনভেষ্টমেণ্ট কৰে। যিহেতু ইকুইটিত ইনভেষ্টমেণ্ট কৰি আছে, গতিকে সেই ফাণ্ডকেইটাক ইকুইটি মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। আৰু সেবিৰ হিচাপে ইকুইটি মিউচুৱেল ফাণ্ডত মিনিমাম 65% এক্সপ'জাৰ ইকুইটিত হ'ব লাগিব। বাদ বাকী তাৰপিছত বেলেগত যদি ক'ৰবাত ৰাখিব বিচাৰে, তেতিয়াহ'লে ৰাখিব পাৰে, কিন্তু মিনিমাম ক্ৰাইটেৰিয়া 65%। মষ্টলি ইকুইটি মিউচুৱেল ফাণ্ডত 90%তকৈ ওপৰতে এক্সপ'জাৰ থাকে ইকুইটিত। এতিয়া কথা পাতোঁ ডেপ্থ মিউচুৱেল ফাণ্ড। ডেপ্থ মিউচুৱেল ফাণ্ড হ'ল যিবোৰ ফিক্সড ইনকাম ইনষ্ট্ৰুমেণ্টছ, যেনেকুৱা কৰ্পৰেট বণ্ডছ আছে, গভৰ্ণমেণ্ট বণ্ডছ আছে, কৰ্পৰেট ডিবেঞ্চাৰ ছিকিউৰিটিজ আছে, মানি মাৰ্কেট, এইবিলাকত ইনভেষ্টমেণ্ট কৰে ডেপ্থ ফাণ্ডে। ডেপ্থ ফাণ্ডৰ তাত
ইকুইটিত এক্সপ'জাৰ বহুত কম থাকে মেক্সিমাম যিবোৰ ফিক্সড ইনকাম ইনষ্ট্ৰুমেণ্টছ আছে সেইবিলাকতে ইনভেষ্টমেণ্ট বেছি থাকে কাৰণ এইটো একেবাৰে ছেফ হয় যেনেকুৱা ফিক্সড ডিপজিট যেনেকুৱা ৰেকাৰিং ডিপজিট ফিক্সড ৰেট অফ ৰিটাৰ্ণ ঠিক তদ্ৰুপ ডেপ্ট ফাণ্ডত অকণমান ৰিটাৰ্ণটো বেছি আহে কাৰণ ইয়াতে ইকুইটি এক্সপ'জাৰো থাকে এতিয়া কথাটো হাইব্ৰিড মিউচুৱেল ফাণ্ড কি বস্তু হাইব্ৰিড মিউচুৱেল ফাণ্ড ইকুইটি আৰু ডেপ্টৰ এই দুটা এড হৈ গ'লে হাইব্ৰিড মিউচুৱেল ফাণ্ড মানে ইয়াতে ইকুইটিৰো এক্সপ'জাৰ থাকিব আৰু ডেপ্টৰ এক্সপ'জাৰ থাকিব যিবিলাক ইনভেষ্টাৰ অকণমান ভয় কৰে যে মোক ইকুইটিত এক্সপ'জাৰ গোটেই নালাগে কিন্তু ইকুইটিৰ দৰে মোক ৰিটাৰ্ণো লাগে সেইবিলাকৰ কাৰণে এই হাইব্ৰিড মিউচুৱেল ফাণ্ড আই হোপ আপোনালোক এই তিনিওটা বস্তুৰ বিষয়ে বুজি পালে এতিয়া এই যে ইকুইটি মিউচুৱেল ফাণ্ড আছে নহয় ইকুইটি ফাণ্ডত বহুকেইটা টাইপছ আছে লাৰ্জ কেপ ইকুইটি ফাণ্ড লাৰ্জ কেপ আপোনাৰ যিবোৰ চবতকৈ কেপিটেলাইজেশ্যনৰ হিচাপত চবতকৈ ডাঙৰ কোম্পানীজ টপ 100 কোম্পানীজ যিকেইটা কোম্পানী আছে সেইকেইটাক লাৰ্জ কেপ কোম্পানী বুলি কোৱা হয় আৰু লাৰ্জ কেপ মিউচুৱেল ফাণ্ডত সেই পাৰ্টিকুলাৰ 100 কোম্পানীকেইটাতে ইনভেষ্টমেণ্ট কৰে তাৰ এতিয়া মিড কেপ কোম্পানীজ হ'ল যিকেইটা 100 to 250ৰ ভিতৰত যিকেইটা কোম্পানী আছে সেই কোম্পানীকেইটাত মিড কেপ মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰে আৰু স্মল কেপ হ'ল 251ৰ ওপৰত যিকেইটা কোম্পানী আছে সেই কোম্পানীকেইটাত স্মল কেপ মিউচুৱেল ফাণ্ডে ইনভেষ্টমেণ্ট কৰে এতিয়া তাৰপিছত হ'ল ইণ্ডেক্স ফাণ্ড ইণ্ডেক্স হ'ল এটা পাৰ্টিকুলাৰ ইণ্ডেক্সত ইনভেষ্ট কৰে যেনেকুৱা নিফটি 50 বেংক নিফটি এইবোৰ লাহে লাহে বুজিম হয়তো আপোনালোক এতিয়া ইণ্ডেক্স ফাণ্ডটো বুজিব নোৱাৰিব কাৰণ ইয়াৰ ভিতৰত ভালেখিনি কথা আছে যে নিফটি 50 কি বস্তু বেংক নিফটি কি বস্তু ফিন নিফটি কি বস্তু সেনসেক্স কি বস্তু সেই পাৰ্টিকুলাৰ ইণ্ডেক্সত ইণ্ডেক্স ফাণ্ডে ইনভেষ্টমেণ্ট কৰে এতিয়া যদি মই গোটেইখিনি বুজাব যাওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব এতিয়া নেক্সট ফাণ্ড হ'ল ইএলএছএছ ফাণ্ড হ'ল টেক্স ছেভিংছ ফাণ্ড টেক্স বচাবৰ কাৰণে বা 80Cত যদি আপোনালোক ডিডাকশ্যন বিচাৰে তেতিয়াহ'লে ইএলএছএছ ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব পাৰে কিন্তু বহু মানুহে এই কথাটো নাজানে যে ইয়াতে টেক্স বেনিফিট পায় বাদ বাকীবিলাকত কিন্তু টেক্স বেনিফিট নাপায় অকল ইএলএছএছ ফাণ্ডতহে টেক্স বেনিফিট পাব এইটো মনত ৰাখিব নেক্সট হ'ল ছেক্টৰেল ফাণ্ড হ'ল আপোনাৰ পাৰ্টিকুলাৰ এটা ছেক্টৰত ইনভেষ্ট কৰিব যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ টেকনলজিকেল ছেক্টৰ ডিফেন্স ছেক্টৰ সকলোবোৰ এটা পাৰ্টিকুলাৰ ছেক্টৰ আৰু এটা পাৰ্টিকুলাৰ ছেক্টৰত বহু ধৰণৰ কোম্পানী আছে এই ছেক্টৰ ফাণ্ড যিকেইটা আছে নহয় সেই পাৰ্টিকুলাৰ ছেক্টৰ কেইটাৰ যিকেইটা কোম্পানী আছে তাতেহে ইনভেষ্ট কৰিব বেলেগত ইনভেষ্ট নকৰে এতিয়া যদি কোনোবা এটা টেকনলজি ফাণ্ড আছে তেতিয়াহ'লে টেকনলজিৰ যিকেইটা কোম্পানীজ আছে সেইকেইটাতে ইনভেষ্ট কৰিব যেনেকৈ ইনফোচিছ উইপ্ৰ এইবিলাক টেকনলজি কোম্পানী হয় আৰু তাতেহে ইনভেষ্ট কৰিব এই পাৰ্টিকুলাৰ ছেক্টৰেল ফাণ্ড নেক্সট নাম্বাৰ হ'ল ডিভিডেণ্ড ইল্ড ফাণ্ড এতিয়া এইটো আকৌ কি বস্তু ভাই এই যে মই আপোনাক ক'লোঁ যে ডিভিডেণ্ড শ্বেয়াৰ্ছ ডিভিডেণ্ড ষ্টকছ এই ডিভিডেণ্ড ষ্টকছত এই ডিভিডেণ্ড ইল্ড ফাণ্ডে ইনভেষ্ট কৰে সেই পাৰ্টিকুলাৰ ডিভিডেণ্ড দিয়া কোম্পানীতহে মেক্সিমাম এক্সপ'জাৰ থাকিব ডিভিডেণ্ড ইল্ড মিউচুৱেল ফাণ্ডৰ তাতেহে মেক্সিমাম ইনভেষ্টমেণ্ট কৰিব বাদ বাকী অলপ বেলেগ ঠাইতো ইনভেষ্টমেণ্ট কৰিব সেই যিটো ডিভিডেণ্ড আহিব সেই ডিভিডেণ্ডটো আপুনি ল'বও পাৰে বা ৰিইনভেষ্ট কৰিব পাৰে এতিয়া ৰিইনভেষ্ট মিউচুৱেল ফাণ্ডত যদি ইনভেষ্ট কৰিছে তেতিয়াহ'লে যিটো আপোনাৰ ডিভিডেণ্ড আহিব সেই ডিভিডেণ্ডটো আকৌ ইনভেষ্ট হ'ব সেই পাৰ্টিকুলাৰ মিউচুৱেল ফাণ্ডতে আৰু যদি আপুনি বিচাৰে যে মোক ডিভিডেণ্ডটো লাগে তেতিয়াহ'লে আপুনি ডিভিডেণ্ডটো পোৱাৰো ইয়াতে অপশ্যন আছে থাৰ্ড নম্বৰ হ'ল এইটো হ'ল শ্বৰ্ট টাৰ্মৰ কাৰণে লিকুইড ফাণ্ড কোনোবাই 10 দিনৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব বিচাৰে মিউচুৱেল ফাণ্ডত এতিয়া আপোনাৰ টকা আছে মাৰ্কেট পৰিছে আপুনি জানে যে মাৰ্কেট এই সময়ত যদি মই ইনভেষ্ট কৰোঁ তেতিয়াহ'লে অবভিয়াছলি মই ৰিটাৰ্ণ ভাল পাম আপুনি 20 লাখ টকা ৰাখিলে এইটোত কিন্তু আপোনাৰ 10,000 15,000 টকা ৰাখি কিনে লাভ নহ'ব 20 লাখ টকাৰ ভিতৰত আপোনাৰ যদি 2% আহে তথাপিও আপোনাৰ 40,000 টকা 10 দিনৰ ভিতৰত পালে বা 5 দিনৰ ভিতৰত পালে এইটো একেবাৰে কমপ্লিটলি শ্বৰ্ট টাৰ্মৰ কাৰণে সেইকাৰণে ইয়াৰ নাম হৈছে লিকুইড ফাণ্ড চ' আই হোপ আপোনালোক বস্তুখিনি বুজিলে এই যিমানবোৰ বস্তু বুজালোঁ নহয় সকলোৰে ৰিস্ক আৰু ৰিৱাৰ্ড বেলেগ ৰিস্ক য'ত বেছি তাতে ৰিৱাৰ্ডো বেছি ৰিস্ক কম ৰিৱাৰ্ড কম এতিয়া কথা পাতোঁ আমি ট্ৰেডিং যিটো নেকি মষ্ট পপুলাৰ য়াংষ্টাৰ্ছৰ ওপৰত বহুত পপুলাৰ হয় ট্ৰেডিং আৰু 94% মানুহে লছ কৰে অনলি 6% মানুহে প্ৰফিট কৰে ট্ৰেডিঙত আমি দুই ধৰণৰ ট্ৰেডিং কৰিব পাৰোঁ এটা হ'ল যে এই যে ষ্টকছৰ কথা ক'লোঁ কোম্পানীবিলাকত আপুনি ইণ্ট্ৰাডে কৰিব পাৰে মানে সেইদিনাই আপোনাক কিনিব লাগিব সেইদিনাই আপোনাক চেল কৰি গ'লে ওলাই আহিব লাগিব যদি আপুনি চেল কৰি ওলাই নাহে তেতিয়াহ'লে অট'মেটিকেলি চেল হৈ যাব তাতে কোনো ধৰণৰ আপোনাৰ হোল্ড কৰাৰ ছিষ্টেম নাই একদিনৰহে আপোনাৰ এক্সপায়াৰী থাকে একদিনতে ইনভেষ্ট কৰিব লাগিব একদিনৰ ভিতৰতে উইথড্ৰ কৰিব লাগিব এতিয়া সেই যে পাৰ্টিকুলাৰ শ্বেয়াৰ যিকোনো এটা লওক এই শ্বেয়াৰত যদি আপুনি 220 টকাত কিনিলে আৰু সেই শ্বেয়াৰটো 222 টকা যদি গ'ল তেতিয়াহ'লে আপোনাৰ এটা শ্বেয়াৰত 2 টকা কৰি লাভ এইটোৰ কাৰণে ইণ্টাৰনেট আপোনাক বহুত টকাৰ প্ৰয়োজন 1 লাখ 5,000 10,000 15,000ৰ বিষয়টো ভাবি লাভে নাই যদি এইখিনি টকা আনিছে তেতিয়াহ'লে ইণ্টাৰনেট নাযাব আপোনাক more than 2 লাখ ৰুপিজ লাগিব 2 লাখৰ তলত যদি আপুনি আহে তেতিয়াহ'লে আপোনাৰ এনেকুৱা এদিন মাৰ্কেট পৰিব নহয় গোটেই কেপিটেল সাফ হৈ যাব আপুনি গমে নাপাব কি হৈ গ'ল মোৰ লগত গতিকে বহুতে মোৰ এই কথাত এগ্ৰী নহ'ব পাৰে এইটো নিজৰ কথা মোৰ হিচাপত 2 লাখ ৰুপিজ বা 1.5 লাখ টকাটো লাগিবই মিনিমাম
সেকেন্ড হল যেটো সবতকে পপুলার FNO ফিউচার এন্ড অপশন মোস্ট ডেঞ্জারাস স্টক মার্কেটত সবতকে ডেঞ্জারাস যদি আছে এইটো সেইকাৰণে মই ৰেড কলমেৰে লিখিছো ফিউচাৰ এন্ড অপশনত আপুনি উইদিন 1 মিনিটৰ ভিতৰত আপোনাৰ বহুত টকা হৈ যাব পাৰে আৰু 1 মিনিটৰ ভিতৰতে আপোনাৰ ক্যাপিটাল সাফ হৈ যাব পাৰে ফিউচাৰ এন্ড অপশন আপুনি যদি বিগিনাৰ এইটো ঠাইত নাযাবই এই দুটা ঠাইত এই যে ট্ৰেডিং অপশনটো যে আছে না এই যে ইলেক্ট্ৰিচিটি কয় নহয় ডেঞ্জাৰ এইটো ডেঞ্জাৰ জন এই ডেঞ্জাৰ জনত নাযাবই মই আপোনাক কৈ আছো আপুনি আগত এইখিনি বস্তু শিকক তাৰ পিছত লাহেকে যদি আপোনাৰ সেই হিচাপত ভাবে যে মই এবাৰ এই বস্তুটো টেষ্ট কৰক তাৰ পিছত যদি আপুনি ভাবে যে মই যাম এইটোত তেতিয়াহলে আপুনি যাব পাৰে আদাৰৱাইজ মোৰ ৰেকমেন্ডেশন থাকিব যে নতুন জীবৰ আছে এইবোৰ একেবাৰে নাযাব যাৰ এক্সপেৰিয়েন্স হৈছে মাৰ্কেট কেনেকে চলে মার্কেট কি হিসাবে পারফর্ম করে সেইখিনি বস্তু নজনালৈকে আপনি এইটো বস্তুত নাযাব এটো রিস্ক বেশি এটোত রিটার্নও বেশি সবতকে হাইয়েস্ট রিটার্ন এটোত আপনি 1 লাখ টাকাটো উইদিন 5 মিনিটসৰ ভিতৰত 3 লাখ টাকা কৰিব পাৰে আৰু 1 লাখ টাকাটো 10000 কৰতো আপোনাৰ 5 মিনিটসও নালাগিব গতিকে এই বস্তুটো বহুত ডেঞ্জাৰ মোৰ হেতুৱে ৰেকমেন্ডেশন থাকিব যে এইটো বস্তু নাযাব আপুনি বাদবাকি বস্তুখিনিত যাওক বাদবাকিখিনিত ইনভেস্ট কৰক শেয়াৰছত চাই লওক নলেজখিনি লৈ লওক পেপাৰ ট্ৰেডিং কৰিব কম টকাৰে ইনভেষ্টমেন্ট কৰক বেছি টকা নলগাব ঠিক আছে আজি ভিডিওটো বহুত দীঘলীয়া হল আই হোপ আপোনালোক বোৰিং হোৱা নাই তো ভিডিওটো যদি ভাল লাগিছে ইনফৰমেটিভ লাগিছে তেতিয়াহলে নিশ্চয়কৈ লাইক শেয়াৰ কমেন্টটো নিশ্চয়কৈ কৰিব তো এইটো আছিল আজিৰ ভিডিও লগ পাম আমি নেক্সট ভিডিওত তেতিয়ালৈকে সকলোৱে কুশলে থাকক সকলোৱে ইনভেষ্টমেন্ট কৰক সকলোৱে কৰক